জীয়েকৰ বাহিৰে কিন্তু আনৰ গালি শুনিব নোৱাৰি দেই কিবা এটা কৰ সঁচাকৈ কিবা এটা কৰিব নোৱাৰি নে কি কৰিবি সেই মানুহবোৰে আমাৰ কথানো কি শুনিব আছে উপায় এটা আছে কি উপায় পুলিচ পুলিচ হলে কি ইয়াত বন্ধ হৈ যাব নি অলপ বন্ধ হ'ব তেন্তে মই পুলিচ চুইট কৈ ফুৰিব যাই দিম বল মোৰ লগত পুলিচ নাকে এইয়া ঘৰ ভাঙি খতম কৰি পেলাব আমাৰ কথাখন আকৌ ধুনীয়া হৈ পৰিব আমি আকৌ গৈ চাব পাৰিম ইমান মজা লাগিব নহয় ফুলতো বাপেৰে লগ ফুলা ফুলত মান আছে নে নাই কি হ'ল আকৌ পুলিচ হ'বলৈ এই তই পুলিচৰ পোচাকটো ক'ত পাবি সেইটোতো হয় তেতিয়া কি কৰিম উপায় আছে কি উপায় আমাৰ পথাৰখনত থকা ঘৰবোৰহে ভাঙিব লাগে তই কৰিবি নে কিয় নোৱাৰিম এই কণী কথা মই ৰেল গাড়ী চলাম তই ৰেল গাড়ী চলাবি বাপৰে দীঘল ৰেল গাড়ী ঘূৰিছেনে নামি এখন আনি ঘৰবোৰৰ ওপৰেদি পাৰ কৰি লৈ যাম তেতিয়া আমাৰ পথাৰখনৰ কি হ'ব ঘূৰিব তেতিয়া ঘৰবোৰৰ হাতী থৈ যাব তাৰপৰা আমি ৰেলত উঠি অকল মাষ্টৰ যায় নেকি চিনেমা কাইটা চলাই দিব নোৱাৰি নেকি চিনেমা কাইটা নোৱাৰি আলি লাগিবই চাকৰি কৰিবি কি হয় নমস্কাৰ চাকৰি কৰি বিন্দাস থাকি গাড়ী উঠি ভাত খাবলৈ যাম ইমান কুচা গাড়ী ইমানটো বেমাৰ ডক্টৰ এক মন্ত্ৰী দিব বেমাৰ ঠিক আৰু কি লাগে মন্ত্ৰী হয় মানে তই নিজৰ কামহে কৰিবি আমাৰ পথাৰখনৰ কি চিন্তা কৰিব নালাগে ৰাতৰ ৰাত যি হৈ যাব কেনেকৈ মই মন্ত্ৰী হৈ মানুহবোৰক ঘৰ ভাঙিবলৈ লগাই দিম আৰু তই মন্ত্ৰী হৈ আগে আগে পাছে আহিবি ঘৰ ভাঙিবলৈ মানুহ কাক এটা কাম কৰোঁ কি একেটাকে লৈ যাওঁ একেটা আমাক চাই থাকিব পাৰিব বঢ়িয়া কথা আমি পুলিচ ন